हेलो एवरीवन কি খবৰ আপোনালোকৰ আশা কৰো সকলোৱে ভালে আছে আকৌ এটা নতুন ভিডিঅ'লৈ মোৰ চেনেলত আপোনালোকক স্বাগতম জনাইছো আশা কৰো ভিডিঅ'টো শেষলৈ চাব যদি চাই ভাল পায় তেনে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব এটা ৰেচিপি ভিডিঅ' লৈ আহিছো ৰেচিপিটো হৈছে লোকেল মুৰ্গী আৰু অমিতা লগত বনাম চাবচোন ৰেচিপিটো আৰু চাই কেনেকুৱা পায় কমেন্টত জনাব তেনেহলে আমি ৰেচিপিটো লৈ আগবাঢ়ো আমি মাংস বনাবৰ কাৰণে আদা ৰসুন জলকীয়া আৰু পিয়াজ ৰেডি কৰি লইলো তাৰপিছত আমি পেষ্ট বনাই লম আদা ৰসুন খিনি এয়া আমাৰ লোকেল মুৰ্গী এয়া অমিতা আলু কাটি লৈছো অলপমান ডাঙৰ ডাঙৰকৈ কাটিছো এয়া পিয়াজ তা বাটিত আপোনালোকে জিৰা গুড়া ধনিয়া গৰম মছলা ৰেড চিলি যি ব্যৱহাৰ কৰে আপোনালোকে মাংস বনালে সেইখিনি এটা বাটিত মিলাই লব অলপমান পানী দি কেনে মই বনোৱা নিচিনা এনেকুৱা এটা পেষ্ট বনাই লব ইয়াতে জাব্ৰাং আৰু গলমৰিচ অলপমান থেথেলাই লম এয়া কেৰাহী গৰম হ'বলৈ দিলো তেল দি দিব আপোনালোকৰ জোখ অনুসৰি দি দিলে হ'ল তেলটো এয়া পিয়াজটো অলপমান ৰঙা হোৱালৈ ভাজি লম সোৱাদ অনুসৰি নিমখ হালধি দি ল'ব আপোনালোকে পিয়াজখিনি আমি ভাজি ললো ভালকে এতিয়া মাংসখিনি দি কিনে ভালকে মাংসখিনি ভাজি লম ভালকে মাংসখিনি 2-3 মিনিট মান ভালকে ভাজি লব মাংসখিনি ভালকে আমি 2 মিনিট মান ভাজি ললো এতিয়া আদা ৰসুন জলকীয়াৰ পেষ্টখিনি দি লৈছো আদা ৰসুন পেষ্টখিনি ভালকে ভাজি লম অলপমান টাইম এতিয়া আমি ইয়াত মছলাৰ পেষ্ট বনোৱাখিনি দি দিম মছলাখিনি দিয়াৰ পিছত ভালকে ভাজি লম তাৰ পিছত গলমৰিচ আৰু জাব্ৰাংখিনি দি দিম এইখিনি দিয়াৰ পিছত 1 মিনিট মান ভাজি লম তাৰ পিছত আমি অমিতা আলুখিনি দি দিম এইখিনি আমি 2 মিনিট মান ভাজি লম কম জুই দি কেনে ঢাকন দিম এয়া মাংসৰ পৰা পুৰা তেল ওলাইছে অকমান পানী দি কেনে ভাজি লম আমি অলপমান টাইম ভাজাৰ পিছত মাংসখিনি ডুব যোৱালৈ কেনে পানী দিম অমিতাখিনি সিজালৈ কেনে আমি ঢাকি থৈ দিম আৰু এয়া আমাৰ মাংস ৰেডি এতিয়া আমি ধনিয়া পাত দি দিম ট্ৰাই কৰি চাবচোন কেনেকুৱা হয় কমেন্টত জনাব আৰু যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব তেতিয়ালৈ নতুন ভিডিঅ'ৰ সৈতে লগ পাই আছো আজিলৈ এইখিনিয়ে আছিল বাই বাই